এটা বিশেষ প্ৰেছ কনফাৰেন্স পতা হৈছে। ইয়াৰ উদ্দেশ্য হ'ল যে আমাৰ ফ্লাড প্ৰিপেয়াৰনেছ কি ধৰণে আছে আৰু আগত এতিয়া যোৱা বছৰত আমি কেনেকুৱা হেণ্ডেল কৰিলোঁ আৰু আপোনাৰ যদি কুৱেশ্যন থাকে। আৰু দ্বিতীয় কথা হ'ল আমাৰ মিছন সমাধান তলত আমি কেনেকুৱা আজি ইন ফিউচাৰ আমি কেনেকুৱা প্ৰগ্ৰাম লৈছোঁ এইটো ইয়াৰ সন্দৰ্ভত ডিছকাছ কৰিবৰ কাৰণে। তো আমাৰ ফ্লাড এতিয়ালৈকে এটা গুড নিউজ আছে যে আমাৰ ডিষ্ট্ৰিক্টত এতিয়ালৈকে ফ্লাড হোৱা নাই। প্ৰায় কিমান ডেঞ্জাৰ লাগিছিল 2-3 দিনৰ আগত যোৱা সপ্তাহত, কিন্তু আমি লাকি যে আমাৰ ডিষ্ট্ৰিক্টত এতিয়ালৈকে হোৱা নাই। আৰু আমাৰ ফ্লাডৰ কাৰণে বিভিন্ন ধৰণৰ আমি প্ৰিপেৰেশ্যন কৰিছোঁ। ইয়াৰ ডিটেইলছখিনি ADC ডাঙৰীয়া ক'ব। প্ৰায় আমাৰ GR আইটেমৰ এইটো হৈ গৈছে, টেণ্ডাৰবিলাক হৈ গৈছে, ভেণ্ডাৰ ফাইনেলাইজ হৈ গৈছে। আৰু যোৱা ষ্টৰ্মত যিজনে মানুহৰ ক্ষতি হৈছিলে, মানুহৰ ঘৰবিলাক ক্ষতি হৈছিলে, তেওঁৰ ফাইনেল আমি DDMৰ পৰা চিলেকশ্যন কৰি পেলাই আমি লিষ্টখিনি ফাইনেল কৰিলোঁ আৰু অতি সোনকালে আমি RG2 ডিষ্ট্ৰিবিউট কৰিব পাৰোঁ। ৰিগাৰ্ডিং মিছন সমাধানৰ উদ্দেশ্য হ'ল যে যিজনৰ পৰিয়ালৰ এতিয়ালৈকে এটাও কাষ্ট চাৰ্টিফিকেট নাই, তেওঁ পৰিবাৰত এটা যদি আমি লিংকেজ হিচাপে এটা কাষ্ট চাৰ্টিফিকেট বনাই দিওঁ, তেতিয়াহ'লে তেওঁৰ ফিউচাৰ জেনেৰেশ্যনৰ কাৰণে এইটো ভাল হ'ব। এইটো লক্ষ্য লৈ আমি এৰাউণ্ড 1650 পৰিয়ালৰ পৰা আমি এপ্লিকেশ্যন কালেক্ট কৰিলোঁ। আৰু অহা মংগলবাৰ আৰু বুধবাৰত আমি দুটা গাঁও সভা পাতিম VCDCৰ লেভেলত। আৰু কি VCDCত হ'ব, কেতিয়া হ'ব, এইটো ডিটেইলছখিনি আমাৰ ADC বাইদেৱে কৈ দিব। মই আপোনাৰ জৰিয়তে যিজন এপ্লিকেণ্টে আমাৰ ওচৰত এপ্লাই কৰিছে তেওঁক আহ্বান জনাম যে তেওঁ অহা কালি আৰু নেক্সট ডে তেওঁ গাঁও সভাত শ্বেডিউল মতে আহে আৰু মেক্সিমাম পাৰ্টিচিপেশ্যনৰ এইটো কৰি পেলাই এইটো মিছন সমাধানক এটা ছাকচেছ কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। মিছন সমাধানটো যোৱা আমি ফেব্ৰুৱাৰী মাহত লঞ্চ কৰিছিলোঁ। চিৰাং বা এই BKT ডিষ্ট্ৰিক্টখনত এটা সমস্যা দেখা যায় যে বহুত মানুহ আছে যিসকলে অজ্ঞতাৰ কাৰণেই হওক বা তেওঁলোকৰ নাজানে ক'ত কৰিব লাগিব বা এলাইনৰ কাৰণেই হওক, তেওঁলোকে নিজৰ কাষ্ট চাৰ্টিফিকেটখন নুলিয়ায়। এই মানুহখিনিতো বয়স হোৱাৰ লগে লগে আগবাঢ়ি গ'ল, কিন্তু তেওঁলোকৰ পিছৰ জেনেৰেশ্যনটোৱে কষ্ট পায়। যেতিয়া তেওঁলোকে চাৰ্টিফিকেট নিব আহে আমাৰ তাত OBC হওক, ST হওক, SC হওক, তেতিয়া আমি বোলে লিংকেজটো চাওঁ, কাৰণ কাষ্ট চাৰ্টিফিকেট এটা ইম্পৰ্টেণ্ট বস্তু আৰু তাৰ লগত কিছুমান বেনিফিট জড়িত হৈ থাকে। গতিকে দিওঁতে আমি চাৰ্টিফিকেটখন সদায় অকণ চাই চিতি দিব লাগে, যাতে যিজন যোগ্য মানুহ তেওঁ পাওক, চাৰ্টিফিকেট পাওক, তাৰ বেনিফিট পাওক, কিন্তু তাৰ সুবিধালৈ অযোগ্য এজনে যাব নোৱাৰে সেই সুবিধাখিনি পালে। তো এনেকুৱাকে বহুত সময় দেখো যে কিছুমান ল'ৰা ছোৱালী আহে বা কিছুমান কেতিয়াবা এজেড চিটিজেনো আহে, যে কিবা আঁচনি পাইছে কিন্তু কনচাৰ্ণ সেই পাৰ্টিকুলাৰ কাষ্টৰ হ'লেহে পায়। যেনে SC ডেভেলপমেণ্ট বৰ্ডৰ ফালৰ পৰা কিছুমান সামগ্ৰী আহে, কিন্তু কনচাৰ্ণ কাষ্ট চাৰ্টিফিকেটখন নোহোৱা কাৰণে মানুহে সেইবোৰ নাপায়। তো এই গোটেই সমস্যাটো চালি জাৰি এটা সমাধান সূত্ৰ হিচাপে আমি এটা কথা ভাবিলোঁ যে যিখিনি মানুহৰ পৰিয়ালত এতিয়ালৈকে এখনো চাৰ্টিফিকেট নাই, সেই মানুহখিনিক আমি এখন চাৰ্টিফিকেট দিম, তেখেতৰ কাষ্ট আইডেণ্টিটিটো ডিফাইন কৰিম। সেইখনৰ বেচিছত তেওঁ পিছৰ জেনেৰেশ্যনখিনিয়ে যেতিয়া কাষ্ট চাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰিব, তেওঁলোকৰ সুবিধা হ'ব, লগতে আমাৰ এডমিনিষ্ট্ৰেশ্যনত থকা মানুহখিনিৰো সুবিধা হ'ব। যেনেকৈ আমি এপিল কৰিছিলোঁ কাজলগাঁও আৰু বিজনী দুয়োটা চাব ডিভিজনত 833 আৰু 817, টোটেল 1650 আমি এপ্লিকেশ্যন পালোঁ। আমি এতিয়া আমাৰ যিটো ছেকেণ্ড ষ্টেপ আছে যে আমি পাব্লিকৰ তেওঁলোকৰ যিটো এৰিয়াত থাকে সেই এৰিয়াত গৈ গ্ৰাছৰুট লেভেলত আমি ভেৰিফাই কৰিম যে আচলতে যিসকল মানুহে ক্লেইম কৰিছে যে তেওঁ সেই পাৰ্টিকুলাৰ কাষ্টৰ চাৰ্টিফিকেট এখন পাব লাগে, তেওঁলোকৰ ক্লেইমটো কিমান অথেণ্টিক হয়। তো সেইটো কৰিবৰ কাৰণে আমি গাঁও সভা কিছুমান প্লেন কৰিছোঁ অহা 24 আৰু 25 তাৰিখে চিৰাংগাত দুয়োটা চাব ডিভিজনতে আমাৰ VCDC আমি কৰিছোঁ কি যিহেতু আমাৰ অফিচাৰৰ সংখ্যাও কম,
কম সংখ্যক এপ্লিকেশ্যন আছে সেই VCDC-সমূহ ওচৰৰ বেছি সংখ্যক এপ্লিকেশ্যন থকা VCDC-ৰ লগত ক্লাব কৰিছোঁ কৰি সেই হিচাপে আমি 24 আৰু 25 তাৰিখত গোটেই ডিষ্ট্ৰিক্টৰ 62খন VCDC কভাৰ হোৱাকৈ আমি শিডিউলটো বনাইছোঁ। শিডিউলটো মই দুয়োটা চাবজেক্ট না আপোনালোকক হোৱাটছআপ দি দিম। আৰু এতিয়া আমাৰ ভিডিঅ'সকলক দায়িত্ব দিয়া হৈছে এই গোটেই বিষয়টো পাব্লিচিটিৰ কাৰণে লগতে আমাৰ ফালৰ পৰা আমি যিমানখিনি পৰা চেষ্টা কৰিছোঁ। আমি সবকে এলাৰ্ট কৰি থোৱা আছে যাতে বিশেষকৈ আপোনাৰ ষ্টৰ্মৰ কথাটো কোৱাই আছে। ষ্টৰ্ম এটা 3টা ফেজত আমাৰ গৈছে মোটামুটি অলৰেডি সকলোবিলাক ফাইনেলাইজ কৰা হৈছে। ফ্লাডতো আমি প্ৰত্যেকটো ডিপাৰ্টমেণ্টক এইকাৰণে চেঞ্চিটাইজ কৰিছোঁ যাতে এনি কাইণ্ড অফ লছ যাতে ইমিডিয়েটলি আমাৰ ৰিপৰ্টত ৰিফ্লেক্ট হয় আৰু তাৰ লগে লগে যাতে আমি তেওঁলোকক যিটো এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ SDRF নৰ্মছ আছে তাৰ জৰিয়তে যাতে আমি তেওঁলোকক যিখিনি ডেমেজ আছে ডেমেজখিনি এড্ৰেছ কৰিব পৰাকৈ আমি দিব পাৰোঁ সেইকাৰণে তেওঁলোকৰ লগত কৰা হৈছে। আৰু আমাৰ হেল্পলাইন নম্বৰ খোলা হৈছে আমাৰ ডিষ্ট্ৰিক্টত। নাম্বাৰকেইটা মই কৈ দিছোঁ 03664242316 আৰু মোবাইল নাম্বাৰ হৈছে 9435105936। এই দুটা নম্বৰ আমাৰ অলৰেডি 24 আৱাৰ্ছ আমাৰ চলি থাকে আৰু এটা টোল ফ্ৰী নম্বৰ আছে 1077। এইখিনি নম্বৰ আমি অলৰেডি আমাৰ পাব্লিচিটিও অলৰেডি কৰা হৈছে। গতিকে এইখিনি আমাৰ হৈছে। গতিকে আশা কৰিছোঁ আমি এইবাৰ যিটো ফ্লাড হ'ব যদি হয় আৰু আমিতো নিবিচাৰোঁ সাধাৰণতে ফ্লাড নোহোৱাটোৱে বিচাৰোঁ কিন্তু যদি হয় আমাৰ এডমিনিষ্ট্ৰেশ্যন আমি আমাৰ ফালৰ পৰা সম্পূৰ্ণৰূপে প্ৰস্তুত আছোঁ আৰু আমি এইখিনি মোকাবিলা কৰিব পাৰিম বুলি আশা ৰাখিছোঁ।